আচাৰ তেললৈ চব কলা নিমখ বেলিব মায়ে বেলিব মই বনাই যাওঁ এটা বেষ্ট হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল মনোজ গগৈ ব্লগ তো স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ তো আজি লক্ষী পূজা 11 তাৰিখ তো তাৰে আজি অকণমান ভাবিছোঁ ভিডিঅ' এটা বনাওঁ বুলি লক্ষী পূজাৰ আজি তো এতিয়া চাকি তাকি জ্বলাবলৈ টাইম হ'ব ৰাতি আন্ধাৰ হৈছে তো জনাম ৰেডি কৰি আছোঁ চাকি দেখাইছোঁ তো এই চাইডে আছে চাকি ৰেডি বেছি নাই জ্বলাই ইমান চাকি জ্বলাইছে এইপিনে শৰাই আজি নেভাঙো আমি কাইলৈ ভাঙো শৰাই এইপিনে শৰাই দিয়া হৈছে এইপিনে বুট মগু দিয়া হৈছে নাৰিকল চাৰিকল চব কল তো এয়া চব ৰেডি কৰা হৈছে চাকি জ্বলাবৰ কাৰণে অলপ দেৰি পিছত তাৰে অকণমান দেৰি পিছত এতিয়া চাকি জ্বলাবলৈ হৈ যাব তো আপোনালোকক দেখাম তাৰপিছত তুলসীদাত চাকি জ্বলাই মেলি অলপ প্ৰাৰ্থনা কৰিম প্ৰাৰ্থনা কৰাৰ পিছত আজিতো জানেই লক্ষী পূজাৰ দিনা পুৰি লুচি পুৰি চানা দাল এইবোৰ খোৱা হয় তো তাৰে আজি মই বনাম তো আপোনালোক দেখাই আছোঁ মায়ে বিল দিব মই বনাই যাওঁ মানে অলপ ট্ৰাই কৰিম আৰু ট্ৰাই কৰা নাই ন আজিলৈকে ট্ৰাই কৰিম আজি বোলে চাই যাওক দেখাই যাওঁ তো এতিয়া শৰাইখন সজাইছে তো আপোনালোক দেখাইছে শৰাইখন সজাই লোৱাৰ পিছত অলপ প্ৰাৰ্থনা গোৱা হ'ব সজাইছে শৰাই সজোৱাৰ পিছত প্ৰাৰ্থনা কৰা হ'ব শৰাই চৰাই সজাই মেলি হৈ গ'ল তো এতিয়া প্ৰাৰ্থনা গাম পাপা মই মা প্ৰাৰ্থনা গোৱাৰ পিছত হ'ব চাকি জ্বলাই লগাম ইয়াত বেছি নালাগ কেইগছমান জ্বলাইছোঁ এতিয়া লক্ষী পূজাত কালী পূজাত হ'লে অলপ বেছিকৈ জ্বলাম আৰু তো এতিয়া আপোনালোক দেখাই আছোঁ দেখাই যাব এতিয়া কাইলৈ কাৰণে ভাঙিবলৈ কাৰণে এইটো লগাই দিছে এইবোৰ কাইলৈ আঁতৰাই মেলি কাইলৈ শৰাই ভাঙিব তাৰপিছত চাকি এতিয়া জ্বলাই আছে পাপাই এতিয়া চাকি জ্বলোৱাৰ পিছত চাকি জ্বলাম এতিয়া তো এতিয়া পূজা কৰি হৈ গ'ল প্ৰাৰ্থনা কৰাৰ পিছত এতিয়া ধূপডাল জ্বলোৱাৰ পিছত চাকি জ্বলোৱা হ'ব তো এয়া পাপাই চাকি জ্বলাইছে এয়া পৰা ষ্টাৰ্ট বাকী চবৰ ঘৰ জ্বলালে আৰু তো আমি এতিয়া জ্বলাম গেটৰ পৰা ষ্টাৰ্ট হ'ব চাকি জ্বলোৱা হৈ গ'ল পূৰা ইয়াত গেটৰ চবেই জ্বলালে আৰু আধা জ্বলাব আছে এইপিনে জ্বলাই থৈছে পূৰা তো অলপ দেৰি চাকি জ্বলোৱাটো হৈ গ'ল এতিয়া তাৰপিছত অলপ লাহেকৈ হ'ব পুৰি বনোৱা পূৰা খানা আৰু তো লক্ষী পূজাৰ দিনাতো পুৰি খাই মজাই বেলেগ লাগে তো আপোনালোকে সেইটো দেখাম তেতিয়া চাহটো খাম চাহ খোৱাৰ পিছত অলপ দেৰিকৈ পুৰি বনাব পুৰি চানা দাইল মজা লাগি যায় পূৰা সেই দিনটো আজিৰ দিনটো আৰু কালী পূজাটো ভাল লাগে আৰু কালী পূজাত অলপ বেছি ভাল লাগিব চাকি তাকি ঢেৰ হ'ব ন তো লক্ষী পূজাত ইমান নাই জ্বলোৱা নাই আৰু বমটো নাই ফুটোৱা আৰু তেতিয়া বম ফুটাব নালাগে বুলি কয় আৰু লক্ষী পূজাৰ দিনা বম লক্ষী যায়গৈ বুলি কয় তো একদম কালী পূজাতে বম ফুটোৱা হ'ব তেতিয়া আপোনালোকে দেখাম চাহটো খোৱাৰ পিছত একদম দেৰিকৈ হ'ব পূৰা লুচি পুৰি বনোৱা হ'ব তো দেখাই আছোঁ মানে চাই যাব তো এতিয়া কৈ গৈছিলোঁ খাইটো হৈ গৈছিলোঁ তো এতিয়া হ'ব পুৰি বনোৱা ষ্টাৰ্ট হ'ব মায়ে বেলি দিব মই বনাই যাম কেইখনত বেছি নবনাওঁ গোটেইখিনি নবনাওঁ কেইখনত বনাম তেতিয়া ষ্টাৰ্ট দিছে আটা মলিব লাহেকৈ আপোনালোকে দেখাই আছে চাই যাব এয়া মায়ে আটা মাৰিছে পুৰি কাৰণে লাডু চাডু
বনোৱা হৈ গ'ল, এতিয়া গোল কৰিব, বেলিব, মায়ে বেলিব, মই বনাই যাওঁ। এটা বেছি নবনাওঁ, কমকৈ বনাওঁ, চাই যাবতে খাই আছোঁ। তো এতিয়া মায়ে বেলি আছে, এইপিনে মই তেল চেল দি গৰম কৰি লৈছোঁ কেৰাহীটো, তাৰপিছত বনাম। পূৰা তেল উপঙাকৈ দি দিছোঁ, গম নাপায় সেনেকৈ, ইয়ালৈকে আছে। তো এইপিনে বেলা হৈ আছে ৰুটি, এইপিনে ওপৰত তেলো গৰম হৈ আছে, আৰু অলপ দেৰি পিছত বনোৱা হ'ব ষ্টাৰ্ট। তো এয়া ৰুটি দিম এতিয়া, দেখাইছোঁ লাহেকৈ। এতিয়া প্ৰথম এখন ৰুটি ষ্টাৰ্ট দিছোঁ বনাবলৈ কাৰণে। একদম ধুনীয়া ফুলিছে। হেঁচি দিব লাগে নেকি? ৰুটি নহয় এখন ৰঙা হৈ গ'ল, বৰ সোনকালে বনি গ'ল। হৈ গ'ল তলত খাওক। প্ৰথম ৰুটি বনি গ'ল, তেলটো শুকাই মেলি তেলটো পকাম। ৰুটি কেইখনমান বনালোঁ, তো বাকীখিনি মায়ে বনাইছে। তো এতিয়া টেষ্টটো কৰি চাইছোঁ, চানাডাল আগতে বনোৱা হ'ল, মই গমেই নাপালোঁ। তো অলপ টেষ্ট কৰি চাইছোঁ, এডোখৰ ৰুটি কেনেকুৱা বা বনিছে চানাডালৰ লগত, অলপ টান হৈ গ'ল বা এতিয়া খাইছা তেনেকুৱা একদম মজা লাগি গৈছে। দুখনমান খাই দিলে একেবাৰে, আৰু খাব আছে বাকী। দি হৈ গ'ল, এইবোৰ চব বনোৱা শেষ, যিমানটো আছিলে এইটো লাষ্ট ৰুটি। ইয়াৰ পিছত এতিয়া খাবলৈ হ'ব টাইম, চবেই খাবলৈ লাগি যাম এতিয়া সেইখিনি বনোৱা হোৱাৰ পিছত। তো এতিয়া খাবলৈ হৈ গ'ল, মই লৈ আনিলোঁ বাকীখিনি, মই ৰুমত খাইছোঁ, বাকীখিনি মা পাপা বা ডাইনিং টেবুলত খাইছে, মই ইয়াত টেবুলত খাইছোঁ। এইটো আপোনাক দেখাইছোঁ খোৱাই। এয়া আচাৰ তেল লৈ লৈছোঁ, ক'লা নিমখ লৈ লৈছোঁ, পিঁয়াজ, চানা দাইল, ৰুটি, বেছি নাই 5খনমান খাইছোঁ, বেছি খাব নোৱাৰোঁ ইমান। এইপিনে পানীটো মেইন। প্ৰথম ষ্টাৰ্ট দিওঁ, অলপ কৰকৰীয়া হৈ গ'ল, এইখিনি মই বনোৱা যে। মজা। মজা হৈছে। তো খাই মেলি যাওঁ, এসপ্তাহ আহি আছে। এতিয়া পূৰা খাই মেলি সমাপ্ত, পূৰা খতম কৰি দিলোঁ খাই মেলি। পূৰা চুচি বাচি খালে অলপ কৰকৰীয়া হৈ গ'ল আৰু বস্তুটো, আচলতে মই বনাইছিলোঁ, মই বনোৱাইছিলে তো অলপ কৰকৰীয়া হৈ গ'ল, পাপৰৰ নিচিনা হৈ গ'লগৈ। তো খাই খতম। আজি লক্ষী পূজা বুলি ইমানে আছিলে, বাকী ভাবিছোঁ আকৌ মামী তাত যাম বুলি প্ৰসাদ আনিবলৈ, আৰু লক্ষী পূজা আইতাই, তো তাত যাম এতিয়া। তো বাকী আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব, যদি ভাল লাগে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি যাব। তো মজা, আপোনালোকে লক্ষী পূজা ভালকৈ মনাওক, বিন্দাছ ৰুটি পুৰি খুৱাওক। হ'ব দিয়ক, ধন্যবাদ।